বহুদিন আগৰ কাহিনী। এখন গাঁৱত এটা গাধ আছিল। গাঁওখন চহৰৰ পৰা বহুত দূৰত আছিল। গাঁওখনলৈ বেলেগ মানুহৰ যাতায়াত প্ৰায় নাছিলেই। গাধটোৱে এদিন ভাবিলে, কিয়নো মই এবাৰ গাঁওখনৰ পৰা বাহিৰলৈ ওলাই গৈ চাওঁ আচলতে গাঁওখনৰ বাহিৰত কি আছে। গাঁওখন পাৰ কৰিবলৈ এখন হাবিৰ মাজেৰে পাৰ হৈ যাব লাগে। গাধটোৱে পিছদিনা ৰাতিপুৱাই গাঁও এৰি যাবলৈ বুলি হাবিৰ মাজলৈ ৰাওনা হ'ল। হাবিখন বহুত ঘন আছিল। গাধটোৱে যিফালে মন গৈছিল সিফালেই খোজ দিছিল। এনেকৈ গোটেইখন হাবি ঘূৰি ফুৰি সি সেই হাবিখন অতিক্ৰম কৰি গাঁৱৰ বাহিৰলৈ ওলাই গ'ল। গোটেই গাঁৱৰ মানুহৰ মাজত কথা বতৰা চলিল যে গাধটোৱে হাবিখন অতিক্ৰম কৰি বেলেগ এখন গাঁও পালেগৈ। গাঁৱৰ মানুহে আলোচনা কৰিব ধৰিলে যে সেই গাধটো বহুত ভাগ্যৱান আৰু সি এতিয়া চাগে বেলেগ গাঁৱত বহুত আনন্দেৰে জীৱন কটাইছে। সেই কথাবোৰ এটা কুকুৰৰ দলে শুনি আছিল আৰু কুকুৰৰ দলটোৱে নিশ্চিত কৰিলে যে এতিয়া সিহঁতেও সেই গাঁওখনৰ পৰা ওলাই যাব। পিছদিনা ৰাতিপুৱাই সেই কুকুৰকেইটাও হাবিৰ মাজলৈ যাত্ৰা কৰিলে। কুকুৰৰ ঘ্ৰাণ শক্তি বহুত বেছি হোৱা বাবে কুকুৰবোৰে শুঙি শুঙি গাধটো যোৱা ৰাস্তাৰে গৈ গৈ হাবিখন পাৰ কৰিলে। কুকুৰকেইটাৰ কথা গম পাই গাঁওখনত আকৌ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিল। এইবাৰ গাঁওখনত থকা সকলো পশু পক্ষী গাঁও এৰি যাবলৈ সাজু হ'ল। এনেকৈয়ে সময় অতিবাহিত হ'ল। এতিয়া গাঁৱৰ মানুহো এজন দুজনকৈ গৈ একে ৰাস্তাৰে হাবি পাৰ হৈ বেলেগ গাঁৱৰ লগত যাতায়াত আৰম্ভ কৰাৰ ফলত এটা সুৰসুৰীয়া পথৰ সৃষ্টি হয়। চৰকাৰেও সেই পথটো ডাঙৰকৈ বনাই দিবলৈ সাজু হ'ল। চৰকাৰৰ নিৰ্দেশ অনুযায়ী গাঁওখনলৈ এটা ইঞ্জিনিয়াৰৰ দল গৈ উপস্থিত হ'ল। গাঁৱৰ মানুহে বিচাৰিলে হাবিৰ মাজৰ যিটো সুৰসুৰীয়া পথ তৈয়াৰ হৈছে সেইপিনেৰে নতুন ৰাস্তাটো বনাবলৈ, কাৰণ এইটো গাঁওবাসীৰ কাৰণে সুবিধাজনক হ'ব। ইঞ্জিনিয়াৰ এজনে সুধিলে, এই ৰাস্তাটো কোনে বনাইছিল? তেতিয়া বুঢ়া ব্যক্তি এজন আগবাঢ়ি আহি ক'লে, এই ৰাস্তাটো এতিয়া যিমান সহজ যেন লাগিছে আচলতে সিমান সহজ নাছিল। এই ৰাস্তাটো এটা গাধই বনাইছিল। ইঞ্জিনিয়াৰজনে ক'লে, মই এইটো শুনি আচৰিত হোৱা নাই যে এই ৰাস্তাটো এটা গাধই বনাইছিল। এইটো ভাবি আচৰিত হৈছো যে আপোনালোকে মানুহ হৈও বহু বছৰ আগতে এটা গাধই বনোৱা ৰাস্তাইদি ভৱিষ্যতক ঠেলি দিব খুজিছে। আচলতে চেষ্টা কৰিলে তাতকৈ বহু চমু সহজতে যাব পৰা ৰাস্তা এটা অতি সহজতে বনাব পৰা যায়। ইঞ্জিনিয়াৰৰ কথা শুনি গাঁওবাসীয়ে নিজৰ ভুলৰ কথা ভাবিবলৈ বাধ্য হ'ল। কাহিনীটোৰ পৰা আমি শিকিলো যে বহুত বছৰৰ পৰা চলি অহা পুৰণি ভাৱধাৰা এটাৰে নিজৰ জীৱনটো আগুৱাই নিবলৈ যত্ন কৰাতকৈ নিজৰ পথ নিজে নতুনকৈ বিচাৰি উলিয়াই নতুন দিশত আগবাঢ়ি যাব লাগে। ভিডিঅ'টো যদি চাই ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰি অলপ ক্লিক কৰি থব, যাতে মই যেতিয়াই নতুন ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে প্ৰথমতে চাব পাৰে।